নমস্কাৰ আটাইকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এছটিচি ষ্টাডিলৈ। আজি আৰম্ভ কৰিবলৈ লৈছো ভাৰত ৰত্নৰ শেষৰ খণ্ডটো। আজি থাকিব 2001 চনৰ পৰা 2019 চনলৈ ভাৰত ৰত্নপ্ৰাপ্ত স্বনামধন্য ব্যক্তিসকলৰ বিষয়ে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 2001 চনত ভাৰত ৰত্ন লাভ কৰিছিল লতা মংগেশকাৰ আৰু বিছমিল্লাহ খানে। আহকচোন লতা মংগেশকাৰ আৰু বিছমিল্লাহ খানৰ বিষয়ে অকণমান জানিবলৈ প্ৰয়াস কৰোঁ। লতা মংগেশকাৰ ভাৰতবৰ্ষৰ মহীয়সী এগৰাকী সুকণ্ঠী নেপথ্য গায়িকা আৰু সংগীত পৰিচালিকা হিচাপে জনপ্ৰিয়। তেখেতে এতিয়ালৈকে 30টাৰো অধিক ভাষাত কণ্ঠ দিছে, লগতে 1000ৰো বেছি ভাৰতীয় ছবিত গান গাইছে। টাইম পত্ৰিকাই তেওঁক ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য আৰু একছত্ৰী সম্ৰাজ্ঞী আখ্যা দিয়ে। লণ্ডনত থকা ৰয়েল এলবাৰ্ট হলত সংগীত পৰিৱেশন কৰা তেখেত হৈছে প্ৰথম ভাৰতীয়। তেখেতক কুইন অফ মেলোডি, ভইচ অফ দ্য নেশ্যন, ভইচ অফ দ্য মিলেনিয়াম, নাইটিংগেল অফ ইণ্ডিয়া আদি নামেৰেও জনাজাত। নেক্সট, এগৰাকী ভাৰতীয় সংগীতজ্ঞ যি চেহেনাইৰ জনপ্ৰিয়কৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। পৰম্পৰাগত ভাৰতীয় অনুষ্ঠানত চেহেনাই বাদন পূৰ্বৰ পৰা কৰি অহা হৈছিল যদিও বিছমিল্লাহ খানে ইয়াৰ মান উচ্চ কৰি মঞ্চলৈ অনাত সহায় কৰিছিল। চিয়া সম্প্ৰদায়ে মুছলমান যদিও বিছমিল্লাহ খান আছিল শিৱ আৰু সৰস্বতীৰ একান্ত সাধক। তেওঁ 1996 চনত এছীয় সংগীতানুষ্ঠান ৰোষ্টম বঁটা লাভ কৰিছিল। তেওঁ নেপাল একাডেমী বঁটাৰ উপৰিও ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষণেৰে সন্মানিত কৰিছিল আৰু 2001 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। নেক্সট, 2009 চনত ভাৰত ৰত্ন লাভ কৰিছিল ভীমসেন যোশীয়ে। আহকচোন এখেতৰ বিষয়েও অকণমান জানিবলৈ প্ৰয়াস কৰোঁ। ভীমসেন যোশী আছিল এগৰাকী বিশ্ববিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী। তেওঁ মূলতঃ ধ্ৰুপদী সংগীত খেয়াল গায়ক হিচাপে বেছি পৰিচিত। ইয়াৰ উপৰিও তেওঁ ভজন, ঠুমৰী, দাদৰাৰ দৰে শাস্ত্ৰীয় সংগীতৰ অন্যান্য ধাৰাতো জনাজাত আছিল। ভাৰতৰ সংগীত জগতত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে 1972 চনত পদ্মশ্ৰী, 1975 চনত সংগীত নাটক একাডেমী আৰু 1985 চনত পদ্মভূষণ বঁটা প্ৰদান কৰা হয়। 1998 চনত তেওঁ সংগীত নাটক একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেলোশ্বিপ অৰ্থাৎ ৰত্ন সদস্যৰ সন্মান লাভ কৰে। 2009 চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰে। 2014 চনত ভাৰত ৰত্ন লাভ কৰিছিল ৰসায়ন বিজ্ঞানী CNR ৰাও আৰু সকলোৰে জনপ্ৰিয় শচীন তেণ্ডুলকাৰে। আহকচোন এই দুজন মহান ব্যক্তিৰ বিষয়েও অকণমান জানিবলৈ প্ৰয়াস কৰোঁ। চিন্তামণি নাগেশ ৰামচন্দ্ৰ ৰাও, চমুকৈ CNR ৰাও এজন প্ৰখ্যাত ভাৰতীয় ৰসায়ন বিজ্ঞানী। তেওঁ মুখ্যতঃ কঠিন অৱস্থা আৰু গাঠনিক ৰসায়ন বিষয়ত কৰ্মৰত। তেখেত 1985 চনৰ পৰা 1989 চনলৈ আৰু 2005 চনৰ পৰা 2014 চনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বৈজ্ঞানিক উপদেষ্টা পৰিষদৰ প্ৰধান আছিল। তেখেতক বিশ্বৰ 60খন বিশ্ববিদ্যালয়ে ডক্টৰেট উপাধি প্ৰদান কৰিছে। তেওঁ প্ৰায় 1600 বৈজ্ঞানিক গৱেষণা পত্ৰৰ লিখক আৰু 51খন বিজ্ঞান গ্ৰন্থ প্ৰণয়ন আৰু সম্পাদনা কৰিছে। তেখেতৰ অনবদ্য অৱদানৰ বাবে 2014 চনত তেখেতক ভাৰত চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰে। নেক্সট, সকলোৰে জনপ্ৰিয় শচীন ৰমেশ তেণ্ডুলকাৰ এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আছিল। 11 বছৰ বয়সত ক্ৰিকেট আৰম্ভ কৰা তেণ্ডুলকাৰে প্ৰথমে টেষ্ট ক্ৰিকেট খেলে 16 বছৰ বয়সত পাকিস্তানৰ জাতীয় দলৰ বিপৰীতে। পৰৱৰ্তী প্ৰায় 24 বছৰলৈ জাতীয়ভাৱে তেওঁ মুম্বাইক আৰু আন্তৰ্জাতিকভাৱে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। তেণ্ডুলকাৰ 100 আন্তৰ্জাতিক শতক সম্পূৰ্ণ কৰা আৰু এদিনীয়া আন্তৰ্জাতিকত দ্বি-শতক অৰ্জন কৰা প্ৰথম আৰু আন্তৰ্জাতিক ক্ৰিকেটত 34,000 ৰান অৰ্জন কৰা একমাত্ৰ খেলুৱৈ। ক্ৰিকেটৰ ভগৱান ৰূপে খ্যাত এইজনা মহান খেলুৱৈ হৈছে প্ৰথমগৰাকী ক্ৰিকেটাৰ যিয়ে ভাৰত ৰত্ন লাভ কৰিবলৈ সক্ষম হৈছে। আৰু শচীন তেণ্ডুলকাৰে 1985 চনত এখন চিনেমাতো অভিনয় কৰিছিল। 2010 চনত
টাইম মেগাজিনে প্ৰকাশ কৰা বিশ্বৰ 100জন প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত শচীন তেণ্ডুলকাৰো অন্তৰ্ভুক্ত হয়। নেক্সট 2015 চনত ভাৰত ৰত্ন লাভ কৰিছিল মদন মোহন মালব্য আৰু অটল বিহাৰী বাজপেয়ীয়ে। আহকচোন এই দুজন মহান ব্যক্তিৰ বিষয়ে অকণমান জানিবলৈ প্ৰয়াস কৰোঁ। মদন মোহন মালব্য এগৰাকী শিক্ষাবিদ আৰু ভাৰতীয় স্বাধীনতা আন্দোলন আৰু হিন্দু জাতীয়তাবাদৰ উত্থানৰ বাবে বিশিষ্ট ভূমিকা লোৱা এগৰাকী ৰাজনৈতিক নেতা আছিল। তেখেতক সন্মানেৰে পণ্ডিত মদন মোহন মালব্য আৰু মহামনা বুলি সম্বোধন কৰা হৈছিল। তেখেতক কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰাৰ বাবে সৰ্বাধিক স্মৰণ কৰা হয়, যিখন বিশ্ববিদ্যালয়ে বাৰাণসীত 1916 চনত স্থাপন কৰা হৈছিল। এইখন এছিয়াৰ ভিতৰত সবাতোকৈ ডাঙৰ আৱাসিক বিশ্ববিদ্যালয় আৰু বিশ্বৰ অন্যতম বৃহৎ বিশ্ববিদ্যালয়, য'ত 1200তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে। তেখেতে 1919 পৰা 1938 চনলৈ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল। তেখেতে 4বাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিও হয়। তেখেত ভাৰতৰ স্কাউট আৰু গাইডৰো প্ৰতিষ্ঠাপক আছিল। তেখেতে এখন অতিকৈ প্ৰভাৱশালী ইংৰাজী বাতৰি কাকত দ্য লিডাৰ প্ৰতিষ্ঠা কৰে। এই কাকতখন 1909 চনত এলাহাবাদৰ পৰা প্ৰকাশ হৈছিল। তেখেত 1924 চনৰ পৰা 1941 চনলৈ হিন্দুস্তান টাইমছৰো চেয়াৰমেনৰ দায়িত্বত আছিল। তেখেতৰ প্ৰচেষ্টাতে 1937 পৰা এই কাকতখনৰ হিন্দী সংস্কৰণ প্ৰকাশ হৈছিল। নেক্সট, অটল বিহাৰী বাজপেয়ী এগৰাকী ৰাজনীতিবিদ, লেখক, কবি আৰু সুবক্তা আছিল। তেখেত আছিল স্বাধীন ভাৰতৰ 10ম প্ৰধানমন্ত্ৰী। তেখেত মুঠ 3বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। পোনপ্ৰথমবাৰৰ বাবে 1996 চনত মাত্ৰ 13 দিনৰ বাবে, তাৰ পাছত 1998 পৰা 1999 চনত 13 মাহৰ বাবে আৰু চূড়ান্তভাৱে 1999 চনৰ পৰা মুঠ 5 বছৰ কাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে শাসক বিৰোধী সকলোকে আকৰ্ষণ কৰিব পৰা নেতা হিচাপে তেওঁ সৰ্বজন বিদিত। তেখেত প্ৰধানমন্ত্ৰী হৈ থকা সময়ছোৱাতে পোখৰাণত ভাৰতে নিউক্লিয়াৰ টেষ্ট সম্পন্ন কৰে। নেক্সট, 2019 চনত ভাৰত ৰত্ন লাভ কৰিছিল ডক্টৰ ভূপেন হাজৰিকা, প্ৰণৱ মুখাৰ্জী আৰু নানাজী দেশমুখে। আহকচোন এই মহান ব্যক্তিকেইজনৰ বিষয়েও অকণমান জানিবলৈ প্ৰয়াস কৰোঁ। আমাৰ সকলোৰে আদৰৰ ডক্টৰ ভূপেন হাজৰিকা অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই সমগ্ৰ বিশ্বতে এগৰাকী জনপ্ৰিয় শিল্পী ৰূপে খ্যাতি লাভ কৰিছিল। তেখেতে অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতে 1992 চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। ডক্টৰ হাজৰিকাই 1993 চনৰ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ 59তম অধিৱেশনৰ সভাপতি আছিল। সংগীত নাটক একাডেমীৰ চেয়াৰমেন পদ লাভ কৰোঁতা তেখেত আছিল প্ৰথমগৰাকী অসমীয়া ব্যক্তি। তেওঁ পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি এৰাবাটৰ সুৰ মুক্তি পায় 1956 চনত। উল্লেখযোগ্য যে আব্দুল মজিদ পৰিচালিত 1975 চনৰ ছবি চামেলি মেমচাহাবত কৰা সংগীত পৰিচালনাৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। নেক্সট, প্ৰণৱ কুমাৰ মুখাৰ্জী ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি। 6 দশকজোৰা ৰাজনৈতিক জীৱনেৰে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীণ ৰাজনেতা আছিল আৰু ভাৰতৰ কেইবাটাও মন্ত্ৰী দপ্তৰত কাৰ্যনিৰ্বাহ কৰিছিল। 2012 চনত ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ আগলৈকে 2009 পৰা 2012 চনলৈকে তেওঁ ভাৰতৰ বিত্তমন্ত্ৰী আছিল। ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালত তেখেতে কংগ্ৰেছ পৰিত্যাগ কৰি
ৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছ বুলি নিজৰ দল খোলে। 1991 চনত প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাওৰ দিনত তেওঁক পৰিকল্পনা আয়োগৰ অধ্যক্ষ হয়। 2020 চনৰ 31 আগষ্ট তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে। নেক্সট, চন্দিকা দাস অমৃতৰাও দেশমুখ বা নানাজী দেশমুখ এগৰাকী ভাৰতীয় সমাজকৰ্মী। তেওঁ শিক্ষা, স্বাস্থ্য, গ্ৰাম্য অঞ্চলৰ আত্মনিৰ্ভৰশীলতাৰ বাবে কাম কৰিছিল। তেওঁ এজন ভাৰতীয় জনতা পাৰ্টীৰ নেতা আছিল। নানাজী দেশমুখ 1977 চনত লোকসভালৈ নিৰ্বাচিত আৰু 1999 চনত ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত হৈছিল। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে 1999 চনত পদ্মবিভূষণ আৰু 2019 চনত মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি আপুনি আমাৰ ইউটিউব চেনেলত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। লগতে ভাৰত ৰত্নৰ বাকীকেইটা খণ্ড আমি ডেছক্ৰিপশ্যনত লিংকটো দি দিম। যদি আপুনি চাব বিচাৰে চাব পাৰে।